ওদালগুৰি অসামৰিক চিকিৎসালয়ত ব্লাড বেংক মুকলি। চিকিৎসালয়খনত এতিয়াৰে পৰা উপলব্ধ হ'ব ৰোগীৰ বাবে প্ৰয়োজনীয় টেষ্ট। সকলো লোককে ৰক্তদান কৰিবলৈ আহ্বান চিকিৎসালয় কৰ্তৃপক্ষৰ। আজি প্ৰয়োজনীয়তা পূৰণ হ'ল আৰু এইটো প্ৰয়োজন পূৰণ হোৱাৰ কাৰণে ইয়াৰ জিলাৰ যিসকল ৰোগী আছে তেওঁলোকৰ কাৰণে অতি সুবিধা এটা আহিব, কাৰণ ইয়াৰ আগতে মংগলদৈলৈ যাবলগীয়া হৈছিলে ব্লাডৰ কাৰণে। তো অনা নিয়া সময়খিনিত যথেষ্ট সময় গৈছিলে আৰু ৰোগীসকলৰ কাৰণে এইটো এটা ডাঙৰ সমস্যা এটা সৃষ্টি হৈছিল, কাৰণ অনা নিয়া কৰোঁতে বহুত সময় যায়, তাৰোপৰি ব্লাড নষ্ট হোৱাৰো চান্সেছ থাকে। গতিকে ইয়াতে যেতিয়া ষ্ট'ৰ হ'ব, ষ্ট'ৰ হোৱাৰ পিছত ৰোগীসকলে সেইখিনি সুবিধা পাব, প্ৰত্যক্ষভাৱে তেওঁলোকে লাভ কৰিব। আৰু তেনেধৰণে হস্পিটেল এডমিনিষ্ট্ৰেশ্যনক আমি সেইকাৰণে কৈছোঁ যাতে ইয়াৰ পিছত মেইনটেনেঞ্চৰ যিটো প্ৰব্লেম থাকে সেইবিলাক যাতে তেওঁলোকে ভালকৈ চাই লয়। ওদালগুৰি অসামৰিক চিকিৎসালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে BTCৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী আৰু জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰপলীয়াই ব্লাড বেংকটোৰ শুভ উদ্বোধন কৰে। এই ব্লাড বেংকটোৱে জিলাখনৰ ৰোগীসকলক দিবলগীয়া টেষ্ট যোগান ধৰিব বুলি আশা প্ৰকাশ কৰে। সমাধান হোৱা পথত সমাধান হোৱা বুলিয়ে ক'ব লাগিব। এইটো বহুত কষ্ট কৰি আছিলোঁ, চেষ্টা কৰি আছিলোঁ, পৰা নাছিলোঁ, কিন্তু এতিয়া সম্ভৱ হৈ গ'ল। এতিয়া ব্লাড বেংক আহি গ'ল, যিহেতু ইয়াতে ব্লাড ষ্টক কৰিব পৰা যাব। আমি অন্য হস্পিটেলৰ ওপৰত ডিপেণ্ড কৰিব নালাগে, এতিয়া ইয়াৰ পৰাই আমি কৰিব পাৰিম। খালি আমাৰ কিছু ডক্টৰৰ অভাৱ আছে, সেইটো আমি সম্পূৰ্ণ যদি আনিব পাৰোঁ তেতিয়াহ'লে সমস্যাটো আমি সমাধান কৰিব পাৰিম। আৰু আমি অলপ আগতে আমাৰ DC সাহেবো আছে, আমি আলোচনা কৰিছোঁ ইয়াতে এটা ব্লাড ডোনেশ্যন কেম্প এটা লৈ ল'ম, যাতে আমি ব্লাডটো অলপ ষ্ট'ৰ কৰি থ'ব পাৰোঁ, যাতে ইমাৰ্জেঞ্চি আমি লগা সময়ত যাতে দান কৰিব পাৰোঁ। Bureau Report, Assam News 24/7।